নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চিনি হয়তো পায় বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতা অৰ্থাৎ পাৰভিন চুলতানাক। আৰু আজি আপোনালোকক দেখাব বিচাৰিছোঁ সুস্মিতাৰ বিয়াৰ মেহেন্দিৰ পৰ্বৰ কিছু মুহূৰ্ত। আৰু এতিয়া চাই লওঁচোন আহক তেওঁলোকৰ কেইখনমান ভাল লগা ফটো। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘূৰাই দিলে শেষ লাগি বাসনা তুমি মই সন্মুখীন আজি উপাসনা নিস্তব্ধ আলি বাটেৰে বাটৰো আজি দিশহাৰা। আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আপোনালোকে হয়তো জানে পাৰভিন চুলতানৰ হাজবেণ্ডৰ নাম। যিসকলে নাজানে তেওঁলোকক ক'ব বিচাৰোঁ পাৰভিন চুলতানৰ হাজবেণ্ডৰ নাম মুস্তাক আহমেদ। আৰু তেওঁলোকৰ যোৱাটো যদি আপোনালোকৰ ভাল লাগিছে কমেণ্টত মোক জনাবচোন। পাৰভিন চুলতানা অৰ্থাৎ সুস্মিতাক যদি আপোনালোকৰ ভাল লাগে তাইৰ বাবে এটা লাইক কৰি দিব। মোৰ এই ভিডিঅ'টো যদি কোনোবা নতুন মানুহে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।